জিন্দাবাদ 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 রকিবুল হোসেন জিন্দাবাদ 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 আসাম পুলিশ হাই 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 গো ব্যাক গো ব্যাক গো ব্যাক আসাম পুলিশ হাই 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 হিমন্ত বিশ্ব শর্মা গো ব্যাক গো ব্যাক গো ব্যাক হিমন্ত বিশ্ব শর্মা হাই 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 বিজেপি সরকার হাই 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 এজন সন্মানীয় সাংসদৰ ওপৰত যেতিয়া আক্ৰমণ কৰা হ'ল সাংসদৰ যিজন দেহৰক্ষী তেওঁৰ ওপৰত আক্ৰমণ কৰা হ'ল তেতিয়া অসম আৰক্ষী ক'ত লুকাই আছিলে তেতিয়া ক'ত আছিল? তেতিয়া শাৰী পিন্ধিছিলে নেকি অসম তেতিয়া ক'ত আৰক্ষীয়ে? আছিল? তেওঁলোকে কেতিয়া ক'ত লুকাই আছিলে আজি গণতান্ত্ৰিকভাৱে আমি যেতিয়া আন্দোলন কৰিবলৈ ওলাই আহিছোঁ তেতিয়াই তেওঁলোকে আমাক বাধা প্ৰদান কৰিছে আমি তীব্ৰ ভাষাৰে আৰক্ষীৰ এই কাৰ্যক ধিক্কাৰ জনাইছোঁ অসমৰ বিজেপি চৰকাৰে যি বৰমূৰীয়া যিজন গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি শীঘ্ৰে পদত্যাগ কৰিব লাগিব তেওঁ সাধাৰণ জনতাৰ নিৰাপত্তা নহয় সন্মানীয় এজন সাংসদৰ নিৰাপত্তা দিবলৈ ব্যৰ্থ হৈছে ৰাজনৈতিক শত্ৰুতা থাকিব পাৰে সেই বুলি এজন সাংসদৰ ওপৰত এজন দেহৰক্ষীৰ ওপৰত এনেকৈ জঁপিয়াই পৰিছে পৰিকল্পিতভাৱে যিসকলে আক্ৰমণ কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব নোৱাৰি আমি এনেকৈ যেতিয়া আমি সাধাৰণ জনতাই যেতিয়া গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ ওলাই আহিছোঁ তেতিয়া কিন্তু আমাক আৰক্ষীয়ে বাধা দিছে আমি আৰক্ষীক প্ৰশ্ন কৰিছোঁ আজি আমি আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোকৰ সতীৰ্থক আক্ৰমণ কৰোঁতে তেতিয়া আপোনালোকে ক'ত আছিলে আপোনালোকে তেতিয়া ক'ত লুকাই থাকে মুখ্যমন্ত্রী পদত্যাগ করো হিমন্ত বিশ্ব শর্মা পদত্যাগ করো গৃহ বিভাগ পদত্যাগ করো হিমন্ত বিশ্ব শর্মা পদত্যাগ করো আজি আমাৰ ধুবুৰী লোকসভাৰ সাংসদ সন্মানীয় ৰকিবুল হোসেন ডাঙৰীয়া কিন্তু আক্ৰমণ কৰিলে